আজি দুপৰীয়া সাজত বনাম এয়া ভেন্দি ভাজি ভেন্দিত মই আলু নিদিয়ে পিয়াজৰ ভেন্দি একেলগে এনেকৈ লৈছোঁ বিৰাতে ভাল লাগিছে এইবাৰ মানে ভেন্দি খাই আৰু এটা স্পেচিয়েল বস্তু বনাম কঁঠাল গুটি আলু দি মাছৰ জোল বনাম নেমু দি তেখেতে খুব ভাল পায় এয়া যোগাৰ কৰি লৈছোঁ এতিয়া বনাওঁ আৰু এফালে মাছখিনি ফ্ৰাই কৰি থলোঁ মাছ আৰু খুৰীৰ কাৰণেহে পটল ফ্ৰাই কৰি থৈছোঁ খুৰীয়ে নাখায় ভেন্দি ভাজি ভাত হ'ল এফালে গৰম পানী কৰিছোঁ এতিয়া দুটা বনালে খাদ্য হৈ গ'ল আৰু এইখিনি মাছ ভজা তেল আছে ইয়াতে বনাম তেতিয়া তৰকাৰীটো ভাল হয় সেয়া তাকে বনাওঁ সেয়া এফালে ভাজি বনাওঁ এফালে তৰকাৰী বনালে হৈ গ'ল আৰু ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত কি কৰিছে তাই বা কি পিন্ধিছে এইকেইটা কি পিন্ধি আছে এইকেইটা ভণ্টিয়ে কি পিন্ধিছে জোতা হাগিছে খিনি কঁঠাল গুটি শুকুৱাই থোৱা আছে আৰু অলপ কঁঠাল গুচুৱাই নাই কি আছে ফুটাহতে এইখিনি কালি গুচোৱা কঁঠালখিনি ইয়াতে আছে ৰাতিপুৱা ফ্ৰিজৰ পৰা উলিয়াইছোঁ এখেতে কঁঠালে পিঠাগুড়িয়ে খালে মই 4 ফুটামান খালোঁ আৰু কোনোটো নেখায় এইখিনি আছে গুচাই পেলাব লাগিব গুটিখিনি উলিয়াই এয়া ৰাতিপুৱাই খুৰীয়ে কঁঠাল গুটি গুচাই একেবাৰে সিজাই থৈছে লগতে আলু এটাও দি সিজাই থৈছে এতিয়া মাছ ভজা তেলখিনিতে মই পাঁচফোৰণ দিলোঁ আৰু কঁঠাল গুটি আৰু আলুখিনি ভালকৈ পিটিকি লৈ তাতে দি দিছোঁ মই টেঙা তৰকাৰী বনাম যে সেইকাৰণে অকল পাঁচফোৰণহে দিছোঁ টেঙা তৰকাৰীত মই পিঁয়াজ দিলে বেয়া পাওঁ খাই সেইকাৰণে অকল পাঁচফোৰণ দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ ভাজি ল'ম অলপ সময় ভাজি ল'ম আৰু যাতে অকণমান কেঁচা কেঁচাটো যায় বেছিকৈ ভাজি ল'লে ভাল লাগে তৰকাৰীকণ খাই আৰু ইয়াত এতিয়া জোখমতে দি দিম হালধি আৰু মই নিমখো দিলোঁ জোখমতে কিন্তু কি হ'ল মোৰ মেমৰি ফুল দেখাই আছে মোবাইলটো সেইকাৰণে সেইখন ৰেকৰ্ড কৰিব নোৱাৰিলোঁ আৰু এতিয়া ভালকৈ ভাজা হৈ গ'ল ইয়াত এতিয়া দি দিম গৰম পানী একদম উতলাই লোৱা পানী আৰু অলপ সময় ভালকৈ উতলিব দি এতিয়া ইয়াত দি দিলোঁ মাছ আৰু একেবাৰে শেষত অলপ সময় মাছ দি উতলিব দিলোঁ আৰু একেবাৰে শেষত এতিয়া নেমু চেপি দিছোঁ আৰু হৈ গ'ল আমাৰ ৰেডি কঁঠাল গুটি দি মাছৰ তৰকাৰী ৰেডি হৈ গ'ল হৈ গ'ল এয়া তৰকাৰী হৈ গ'ল বন্ধ কৰি দিওঁ গেছটো আৰু এইফালে মই ভাজিও বহাই দিলোঁ এয়া পিঁয়াজৰ ভেন্দি আৰু এয়া আমাৰ ঘৰৰ অমিতা মায়ে কাটিছিল দেহা মানুহ দিলে অকণমান খালে তাই নেখায় বাৰু বস্তু একদম অকণমান খাই একণ মোক দিলে আৰু এইকণ মোক দিছে সেয়া খাই লওঁ এতিয়া অকণমান নিমখ দি ল'ম মই এতিয়া নিমখটো কাটিছিলোঁ এইটো থৈ দিওঁ ভালকৈ আৰু এই বাচনখিনি ধুই ল'লে কাম হ'ল আৰু পাকঘৰ হয় নেকি পাকঘৰটো বহুত গৰম এইখিনি একেবাৰে ধুই আজৰি হৈ ওলাই যাওঁ আৰু অঁ হয় নেকি কিয় কৈ দিয়া তাইক তুমি গা এইখন আজি দুপৰীয়া ভাতৰ কাঁহীখন মাছৰ তৰকাৰী ভেন্দি ভাজি নেমু অকণমান ভাত খাই লওঁ দেই এতিয়া মই ভাত খাই হৈ গ'ল এতিয়া মই খাম বুলি অকণমান ফ্ৰিজৰ পানী লৈ যাওঁ বটল এটা থৈ দিছোঁ অকণমান পানী ভৰাই আইচ চব লৈ গ'লোঁ এইটো ভালকৈ আৰু লৈ লওঁ অকণমান নিমখ লাগে মোক জানো খোৱা বেয়া বুলি তথাপিও লৈ লৈছোঁ এইটো ভৰাই থৈ দিছোঁ ডাইনিঙত এইটো এইখন মোৰ কাঁহী নিমখ ফ্ৰিজৰ পানী বটল এইয়া আছে জলকীয়া এইখন দেহা মানুহৰ কাঁহী ভাত অকণ আছে এইকণ লৈ লৈছোঁ এইখন মোৰ কাঁহী খাই লওঁ দেই এতিয়া মই